চাওক ইমান মাছ মেলি দিছোঁ তো গাইছ মাছে কেনেকৈ হাঁহি আছে চাওক না কিমান উঠিব চাব দেই কিমান উঠিব চাব দেই ভাই Yes. Hi friends, এইখনে হৈছে আমাৰ সেউজীয়া পথাৰখন এই পথাৰতে খেতি মাটি কৰোঁ লগতে মাছ কাছ আদিও ধৰি খাওঁ এই পথাৰতে কাছ নহয় এনে ওলাই গৈছে সুৰতে সুৰ ওলাই কাছ পোৱা নাযায় মাছেই পাওঁ মাগুৰ কাৱৈ গৰৈ শিঙি যিবিলাক লোকেল মাছ প্ৰায় পোৱা যায় ইয়াত তো ইয়াত দেখিছে আজিকালি পথাৰত প্ৰায় গৰুৱে খেতি নকৰে আমাৰ ইয়াৰো একেই প্ৰভাৱ পৰিছে তো ইয়াত দেখিছে ট্ৰেক্টৰ তো আজিকালি খেতি কৰা হয় তো এতিয়া হাল বাই ৰাখিছে পিছত পানী শুকাব শাওণ ভাদমহীয়া ইয়াতো বিশেষকৈ পানী নুশুকায় প্ৰায় ৩-৪ মাহ ইয়াত পানী হৈয়ে থাকে গতিকে যেতিয়া পানী শুকাব শাওণ ভাদমহীয়া তেতিয়াই আকৌ ইয়াত চফা কৰি পিনে খেতি কৰা হয় তো এইখনেই হ'ল পথাৰখন তো আহিলোঁ আজি আপোনালোকক দেখুৱাইছোঁ লগতে ইয়াত মাছ বহুত পোৱা যায় চব এইয়া নুঠিলে गजब बेइज्जती है এইবাৰ চাগে উঠিব দেই তো বন্ধুসকল এটা নতুন বস্তু চাওক এয়া হ'ল মাছৰ পোনা তো এই মাছবিধ ধৰি নিনো কাৰণ এই মাছৰ যেতিয়া ডাঙৰ হ'ব সৰু মাছ চব খাই দিব গতিকে বনৰ মাছ বনতে থাকক মাথা কাই মাছখিনি ধৰি নিওঁ তথাপি ধৰি দেখাছোঁ ৰ'ব এই আছে শ'ল মাছৰ পোনা ৰঙচুৱা প্ৰায় লাখ হিচাপে এই মাছে পোনা দিয়ে এই মাছবিধ ডাঙৰ হ'লে প্ৰায় 2-3 কিলোকৈ বেছি পোৱা যায় এই পথাৰত কিন্তু এই মাছবিধ নিনো কাৰণ ইয়াৰ ডাঙৰ হৈ গ'লে এই পুখুৰী চব মাছ খাই পেলাব যা তো এইকেইটা ৰাখি থওঁ শ'ল পোনা ধুনীয়া উঠিলে কাই মাছ দেখিছে এই মাছবিলাক খাবৰ কাৰণে নহয় বিশেষ এয়া মাছবিলাক পুখুৰীত মেলি দিম প্ৰায় কাতি আঘোণমহীয়া এই মাছবিলাক ডাঙৰ হয় খোৱাৰ হ'ব গতিকে এতিয়াই পাওঁতে মেলি থৈ দিওঁ এবাৰতে প্ৰায় 30জনী ওচৰা-ওচৰি কাই মাছ আহিছে তো এয়া এনেদৰে জীয়াই ৰাখিছোঁ পানীত পাছত মেলি দিমগৈ পুখুৰীত চাওক কি সুন্দৰ মাছ তো এয়াই আছিল আজি ভিডিঅ'টো
চ' ইমান মাছ মেলি দিছোঁ লগালগ আহি হাঁহিলে মাছে দেখিছে